हेलो गाइज राहुल धुनिया सेकेंड चैनल स्वागतम जनाइছোঁ মই আজি আপোনালোকক নতুন ভিডিও এটা মানে মই আপোনালোকক দেখাব বিচাৰিছোঁ মোৰ ফ্ৰেণ্ডে হয় তো বয়সত সৰু হয় তথাপিও মই তেখেতৰ ওচৰত আজি তেখেতে বহুত ধুনীয়া ধুনীয়া গান গায় তো মই তেখেতৰ ওচৰত আজি যাব লৈছোঁ ছাৰপ্ৰাইজ দিম বুলি তেখেতক অলৰেডি মই ফোন কৰি ল'লোঁ ছাৰপ্ৰাইজ দিয়া কোনো একো লাভ নাথাকিব তথাপিও মই আপোনালোকক দেখাব বিচাৰিছোঁ তেখেতৰ টেলেণ্ট তেখেতৰ কিমান টেলেণ্ট আছে আমাৰ অসমৰে গৌৰৱ হয় আৰিফ হয় তাৰ নামটো তো আপোনালোকৰ ওচৰত তেখেতক লৈ যাব বিচাৰিছোঁ আপোনালোকে চাব ঠিক আছে তেনে আহক सफरनामा सवालों का सफरनामा शुरू ओके देन আমি আহি পাই গলো এই আমাৰ আৰিফ আপোনালোকৰ আগত আৰিফ হেল্ল' কি খবৰ ভালে আছে না মই ভালে আছো ব্ৰেকফাষ্ট দেৰি হ'ল পিছে অলপ বাৰু দেৰি হ'ল তথাপিও সিমানো দেৰি হোৱা নাই টাইমতে আহিছোঁ বেছি নহয় 5-10 মিনিট দেৰি হৈছে ঠিক আছে দেন আমি এতিয়া আহিছোঁ ইয়াত আৰিফৰ ওচৰত তো তেখেতে বহুত ধুনীয়া ধুনীয়া গান গায় তো আপোনালোকক তেখেতৰ আজি মানে তেখেতৰ টেলেণ্টৰ বিষয়ে আপোনালোকক অলপমান কম আৰু আপোনালোকে যেন ভালকৈ জানে বা বুজি লয় তো দেন আহক এয়া আপোনালোকৰ আগত ইমানো ধুনীয়া লগাও মানে অলপ চেষ্টাটো কৰোঁ আৰু চেষ্টা কৰে আৰে চেষ্টাটো তাকেইতো তুমি ইমান ডাঙৰ এটা কাম কৰা তুমি চেষ্টা কৰা আৰু আজিকালি আমাৰ ইয়াত চেষ্টা কোনো নকৰে আৰু তুমি যে চেষ্টা কৰিব পাৰিছা সেইটোৱে বহুত আমাৰ কাৰণে দেন তো তোমাৰ পৰা আজি দুটামান গান শুনিব বিচাৰিছোঁ তো তুমি আমাক সকলোকে গান গাই শুনাবা আৰু কেনেকৈ কি ধৰণৰ তুমি কেনেকৈ কৰিব বিচাৰা তুমি সকলোবোৰ আজি আমাক ক'ব লাগিব ঠিক আছে অ'কে দেন তো তেনেকৈ বহিবলৈ একো নাই তথাপিও তেখেতে ৰুমত থাকে বৰ্তমান পঢ়ি আছে তুমি কি কৰি আছা এতিয়া মই এতিয়া বিএসসি কৰি আছো বিএসসি কৰি আছা ন তো বিএসসি কোন সেমিষ্টাৰ মই বিএসসি 5th সেমিষ্টাৰ এবাৰ লাষ্ট ইয়াৰ অ'কে দেন ঠিক আছে তো প্ৰথমতে আমি বেছি দেৰি নকৰোঁ আৰিফৰ টেলেণ্টৰ বিষয়ে অলপমান চাওঁ ঠিক আছে তেখেতৰ কেনেকৈ কি কৰিব পাৰে ষ্টাৰ্ট কৰোঁ অ'কে কি ধৰণৰ গান শুনিব বিচাৰিছা তুমি তোমাৰ পচন্দ মানে মোৰ পচন্দ নহয় তোমাৰ পচন্দ তুমি কেনেকুৱা ধৰণৰ শুনাব বিচাৰিছা আমাক তো কেনেকুৱা ধৰণৰ মানে কি আৰু মই চেষ্টা কৰিছো অ'কে দেন সেইটোৱেই বহুত তুমি চেষ্টা কৰা ঠিক আছে ৰেডি ঠিক আছে বাৰু মই নিজৰ ফেভৰেট বুলিয়ে কৈছো এইটো ঠিক আছে तूने मेरे जाना कभी नहीं जाना इश्क मेरा दर्द मेरा तूने मेरे जाना कभी नहीं जाना इश्क मेरा दर्द मेरा आशिक तेरा भीड़ में खोया रहता है जाने जहाँ मुझे तू इतना कहता है रब सोलो Did you better bless from this emptiness and I'm so lonely? Did you better bless from this emptiness? मैंने रो रो के है मैंने तरसा मैं तरसा हमें तड़पा सपने आंसू बह के सब मेरे बह गए सारे अरमां मेरी दिल में रह गए तूने मेरे जाना कभी नहीं जाना इश्क मेरा दर्द मेरा तूने मेरे जाना कभी नहीं जाना
এক্সিলেণ্ট, বহুত ধুনীয়া সুন্দৰ, তোমাৰ বহুত ধুনীয়া সুন্দৰ, তুমি বহুত ইমান ধুনীয়া গান গাইছা, তো ভাল লাগিলে। তো তোমাৰ মানে তুমি এইবোৰ তুমি নিজে শিকা নে তুমি নে তো নিজৰ বেলেগত প্ৰেক্টিচ কৰা নে তুমি নিজে মানে গাব চেষ্টা কৰিছা? প্ৰেক্টিচ তেনেকৈ মানে এতিয়া প্ৰেক্টিচটো কৰোঁ মই। এতিয়া অলপ ইণ্ডিয়ান ক্লাছিকেলৰ প্ৰেক্টিচটো নিজে কৰিছোঁ ইউটিউবৰ পৰা চাই মেলি। আচ্ছা, ইউটিউবৰ পৰা চাই মেলি ইণ্ডিয়ান ক্লাছিকেল প্ৰেক্টিচটো কৰিছোঁ। আৰু লগতে মানে গিটাৰো অলপ চলপ শিকা। তুমি গিটাৰ শিকিব ক'ত শিকিলা? মানে গিটাৰ বজাব ক'ত শিকিলা? অলমষ্ট ইউটিউবতে শিকা মানে। আচ্ছা, ইউটিউবত মানে মানে ইউটিউবৰ পৰা মানে আমাৰ বহুতখিনি মানে সুবিধা হৈছে নহয় জানো? বহুত সুবিধা হৈছে। সেইটোৱেতো এতিয়া পঢ়া ক্ষেত্ৰতো ক'ব গ'লে মানে বহুত সুবিধা হয় ইউটিউবত। সেইটো হয় বাৰু, কিন্তু সেইটো দিছে কিন্তু কিবা এটা কিন্তু ইউটিউবত মানে এনেকুৱা এটা দিছে যে মানুহে জ্ঞান যোনে ভাল জ্ঞান ল'ব পাৰে তো সিহঁতি ভাল জ্ঞান ল'ব পাৰে নে কি কোৱা? আচ্ছা, সেইটো কথা। তো তুমি তো গানটো তুমি যে গিটাৰ তুমি নিজে শিকিলা বজাবলৈ ইউটিউবত, আৰু গানো চাগে তুমি নিজে শিকি আছোঁ এতিয়া। তুমি আগে পিছেতো ক'তো শিকা নাই, প্ৰেক্টিচ কৰা মানে ট্ৰেইনিং লোৱা নাই, তুমি চব যি কৰিছা তুমি নিজে কৰিছা নহয় জানো? বুলি ক'ব নোৱাৰি, মানে ইউটিউবটো এটা গুৰু হিচাপে লোৱা হৈছে। আচ্ছা, তোমাৰ মানে গুৰু হ'ল এতিয়া ইউটিউব। এনেই মানে তুমি আগে পিছে মানে তুমি এই বস্তুটো তুমি বজাই ৰাখিম বুলি ভাবিছা নে তো নে আৰু নে তুমি এৰি দিব বিচাৰা? মানে এৰিবতো নিবিচাৰোঁ, কথা এইটো বস্তু মই ভালকৈ শিকিব বিচাৰোঁ। আচ্ছা, আৰু ভালকৈ শিকিবলৈ আৰু টাইম লাগিব মানে। টাইমটো লাগিবই। তুমি একো নিশিকাকে আজিকালি তোমাৰ গান গাবলৈ হ'লে মানে চাৰেগামা পা নিশিকাকে একো কৰিব নোৱাৰে। ভাল তুমি এতিয়াতো তুমিতো চাৰেগামা পাতো তুমিতো ক'তো ক্লাছ কৰা নাই, একো হেৰি কৰা নাই, তুমি তথাপিও ইমানখিনি জানা মানে। তো মই বিচাৰিছোঁ তুমি আমাৰ অসমৰ কাৰণে তুমি এটা অসমীয়া গান গাই শুনোৱা। তো কেনেকুৱা লাগে মানে মই অসমীয়া গান এটা তোমাৰ পৰা শুনিব বিচাৰিছোঁ, ভাল অসমীয়া গান এটা। ঠিক আছে, অ'কে দেন আপোনালোকে চাব এটা। মই নিয়ৰে আজি গানটো। আচ্ছা, ঠিক আছে, ষ্টাৰ্ট, ৰেডি। আজি চিকি হাঁহে ৰ'দলে আহি ফুলৰে পাখি লাহেকৈ উৰে দিয়েহি বাকি নিজৰা ফুলৰে হাঁহিবোৰ যে হেপাৰ গান ৰঙতে বেৰিটো হয় ধেমেলীয়া মেঘৰে আৰে যে লুকাবাকো খেল আকাশখন যেন হয় লগৰীয়া নিজৰে আজি চিকি হাঁহে ৰ'দলে আহি ৰান্ধিৰে ৰংবোৰ টোপনি আনি চোতালি খনিতে আঁকিলা ধুনীয়া ছবি শিয়ালিয়ে নাহিবি আজি গধূলি কানে কানে সাধু কব যে সপোনে আহি ফুলৰে হাঁহিবোৰ যেন এবাৰ গান ৰঙতি বেৰিটো হয় ধেমেলীয়া মেঘৰে হাৰে যে লুকাবাকো খেল ৰঙতি বেৰিটো হয় ধেমেলীয়া নিজৰে আদি চিকি হাঁহে ৰ'দলে আহি ৰাতিপুৱা তোমাৰ মানে ভইচটো ইমান নুখুলে, ৰাতিপুৱা তোমাৰ 12টাৰ পিছত ভইচটো অলপ খুলি যায়গৈ, তেতিয়া অলপ স্কেলটো অলপ হাই কৰি কিনে গাব পাৰি মানে। আচ্ছা, মই মানে অলপ সোনকালে আহি গ'লো নেকি বাৰু টাইমতে? এনেই টাইমত দেৰি হ'ল, টাইমতো দেৰি হ'ল ন? আচ্ছা, ৰাতিপুৱা নহয় গধূলি মানে ভাল হয় গান গাব।
নাই সেইটো হয় বাৰু ঠিক আছে নেক্সট টাইম যেতিয়া মই আকৌ তোমাৰ ওচৰত আহিম তো তেতিয়া তুমি আৰু সুন্দৰ মানে শুনিব পাম বুলি মানে আশা কৰিছো ঠিক আছে তো ভাল লাগিলে আপোনালোকেও যে চাব যে আৰিফৰ ইমান ধুনীয়া গান গাব পাৰে মানে আৰু তাৰ কণ্ঠটো ইমান ধুনীয়া সি না প্ৰেক্টিচ কৰিছে না কিবা কৰিছে তাৰ মেইন গুৰু ইউটিউব বুলি কৈছে তো আপোনালোকে যেন চেষ্টা কৰে যে এনে বহি নাথাকে যে আপোনালোকে যেন চেষ্টা কৰে যেন কিবা এটা মানে আগবাঢ়িবলৈ সকলোৱে টেলেণ্ট এটা থাকে না চেষ্টা কৰিব লাগিব চেষ্টা কৰিলে আগবাঢ়িব চেষ্টা নকৰিলে বাৰু হয় না তুমি এতিয়া মানে জাষ্ট আপোনালোক বা আমি যোন হ'লেও আমিতো এনে বহি থাকিলে মানেতো একো কৰিব নোৱাৰিম ন তো তাৰ কিবা এটা কামটো কৰিবলৈ হ'লে মানে চেষ্টা কৰিব লাগিব চেষ্টা কৰিলে মানে এটা কথা আছে অসমীয়াত চেষ্টা অসাধ্য একো নাই তো চেষ্টা কৰিলে মানে যিকোনো কাম মানে সফল হ'ব পাৰে নে কি কোৱা আৰিফ তাকে সেয়েহে আশা ৰাখি চেষ্টা কৰি গৈছো আৰু কৰা মোৰ ফালৰ পৰা তোমাক অল দা বেষ্ট থাকিল যে তুমি আৰু আগবাঢ়ি যোৱা মানে আৰু অসমবাসীলৈ ময়ো অনুৰোধ কৰিছো যে আমাৰ এনেকা আমাৰ অসমত এতিয়া ইমান টেলেণ্ট থকা ল'ৰা বহুত টেলেণ্ট থকা লুকাই আছে তো ইয়াৰ না কোনো ইউটিউব চেনেল আছে না কিবা আছে তথাপিও মানে ই বহুত ধুনীয়া গান গায় ঠিক আছে তো তাৰ মানে একচুৱেলি ক'বলৈ গ'লে হবি নেকি বাৰু তোমাৰ গানৰ হবি পেছন চব এইটোৱে বুলি ক'ব এই পেশ্যন এইটোৱে তো সেইটো কাৰণে এখন তোমাৰ গিটাৰ মই মানে সৰুৰ পৰা নাপালো চিটুৱেশ্যনটো মানে মিউজিকটো মোৰ মানে বিশেষকৈ তোমাৰ হাই ছেকেণ্ডেৰী মানৰ পৰা মোৰ বেছি ভাল লগা হ'ল ৰিচেণ্টলি তোমাৰ বেছি টাইম হোৱা নাই তোমাৰ 3 বছৰমান হৈছে 3 বছৰমানৰ পৰা বেছি ইণ্টাৰেষ্ট জাগিলে এইটো ফিল্ডত ঠিক আছে তো মই কৈছোঁ তোমাৰ ইণ্টাৰেষ্টটো তুমি যোনটো লৈছা মানে বহুত ভাল ইণ্টাৰেষ্ট লৈছা তোমাক মই পঢ়িবলৈ মানা কৰা নাই তুমি পঢ়া তাৰ উপৰিও তুমি যদি তোমাৰ নিজৰ কেৰিয়াৰ এটা মানে তোমাৰ এইটো যদি তুমি ঠিক কৰি লৈছা যে তুমি কিবা এটা কৰিব পাৰিম বুলি তো বহুত ভাল কথা চিন্তা কৰিছা বহুত ভাল ধৰণৰ আজিকালি বহুত কম থাকে তেনেকুৱা তো মানে তেনেকুৱা মানে ভবা চিন্তাধাৰা আৰু তো সেইটো কাৰণে তুমি যি ভাবিছা চিন্তাধাৰা ভাবিছা আপোনালোকেও যেন তেনেকৈ ভাবে আৰিফৰ নিচিনা আমাৰ অসমৰ মানে হ'বলগীয়া মই ভাবোঁ মানে তেখেতে হ'বলগীয়া আমাৰ অসমৰ গৌৰৱ হৈ মানে জিলিকি উঠক তো মই সেইটো ভাবোঁ তেওঁ আৰু প্ৰেক্টিছ কৰক মানে ইমানেই প্ৰেক্টিছ কৰক তেখেতে মানে অকল মই নহয় আৰু মানে সকলোৱে মানে চিনি পায় তো সেইটো কাৰণে মই আশা কৰোঁ সি আৰু ওপৰলৈ আগবাঢ়ি যাওক ঠিক আছে তো আপোনালোকেও যেন তাৰ গান শুনি তাৰ কণ্ঠ কেনেকুৱা লাগিলে কিন্তু কমেণ্টত ক'বলৈ নাপাহৰিব আৰু লাষ্টত কি কয় সেইটো সকলোৱে জানে যে লাইক কমেণ্ট ছাবস্ক্ৰাইব তো সেইটো মোক নালাগে বাট ভিউজ মানে আপোনালোকে চাওক আৰু শুনক ঠিক আছে মই সেইটো বিচাৰোঁ আৰু মই ভাবিছোঁ যে আৰিফে কিবা এটা ভাল কাম কৰি আছে এতিয়া বিভিন্ন ধৰণৰ ব্লগ বনাইছে ভাল লাগে আৰু ব্লগ চাই না মই মানে তেনেকৈ মই এটা দুটা মই নিউ ইউজাৰ হয় ইউটিউবৰ তো মই সিমান তেনেকৈ মোৰ চেনেলটো মোৰ ইমান গ্ৰ' নহয় যে মোৰ সিমান ছাবস্ক্ৰাইবাৰ লাগে মই সেইটো নিবিচাৰোঁ বাট মোৰ এটা নিজৰ ফূৰ্তিৰ কাৰণে মই নিজে কৰিব বিচাৰোঁ যে মই মানুহক দেখাব বিচাৰোঁ যে কিছুমান আমাৰ অসমত বহুত ধৰণৰ ল'ৰা মানে লুকাই আছে যে তো মই মানে ভাবোঁ মোৰ নিজৰ কাৰণে মই উঠিব বিচৰা নাই মই সিহঁতৰ কাৰণে কিবা এটা কৰিব বিচাৰোঁ চ' সেইটো কাৰণে যেন আপোনালোকে যেন আৰিফৰ নিচিনাকৈ সকলোৱে চেষ্টা কৰক কিবা এটা কৰিবলৈ না গানত না মিউজিকত না ডান্সত না কিবা এটা যিকোনো হ'লেও মানে তো সেইটো কাৰণে মই ভাবিছোঁ আৰিফে কিবা এটা মানে কওক আপোনালোকক তো আৰিফ তোমাৰ পৰা কিবা কিবি মানে মই শুনিব বিচাৰিছোঁ তুমি কি ক'ব বিচাৰিছা আমাৰ অসমবাসী ৰাইজলৈ তুমি যদি কিবা ক'ব বিচাৰিছা তো মই তোমাক তাৰে মানে এশা দুশামান মানে আৰু বেছি নক'লেও মানে এটা দুটামান লাইন কৰি দিলে বহুত ভাল পাব নে কি কৰে ঠিকেই বাৰু মই মানে কিহৰ ওপৰত ক'ব কৈছা মানে তোমাৰ এইটো মিউজিকৰ ওপৰত তোমাৰ ইমান ইণ্টাৰেষ্ট কেনেকৈ ক'ৰ পৰা কেনেকৈ জাগিলে যে যেতিয়া মই মানে মিউজিক সৰুৰ পৰাই শুনো মানে ঘৰত এতিয়া মোৰ দাদাও মানে খুব ভাল পায় মিউজিক সিও শুনি থাকে শুনি মানে এটা হেৰি জাগিলে আৰু তাৰপিছত হাই ছেকেণ্ডেৰীত মানে অলপ মানে পঢ়াৰ প্ৰতি অলপ কমিলে মানে ইণ্টাৰেষ্টটো ক'ব পাৰি তেতিয়াৰ পৰা মানে মিউজিকটো বেছি ভাল লগা মিউজিকটো ভাল লাগে তেতিয়া শুনো হাই ছেকেণ্ডেৰীত মোক গিটাৰখন শিকিব নিদিলে তাৰপিছত ডিগ্ৰীত যেতিয়া আহিলোঁ আৰু মই ফাৰ্ষ্টৰ পৰাই গিটাৰখন মুঠতে শিকিম বুলি ল'লোঁ আৰু ডিগ্ৰীত মানে ফাৰ্ষ্ট এবছৰ দুবছৰ মই মানে গিটাৰতো মানে ইমান পাকৈত নহয় কিন্তু জাষ্ট অকল ষ্ট্ৰামিংটো জানো কৰিবলৈ অলপ চলপ আৰু সেয়াই মানে তেতিয়াৰ পৰা মই ডিগ্ৰীত যেতিয়া পৰা আহিলোঁ মুঠতে তেতিয়াৰ পৰাই মই মানে ফাৰ্ষ্ট পূৰা ভালকৈ এতিয়া গিটাৰ চিটাৰবোৰত অলপ মানে লাগিব ধৰিলোঁ তেতিয়াৰ পৰা ইমানখিনি আহিছে মানে 3 বছৰমানত অলপ টাইম লাগিব বহুত টাইম লাগিব অলপ নহয় বহুত টাইমটো লাগিব তথাপি তুমি যে চেষ্টা কৰিছা তুমি যে চেষ্টা কৰিছা তো সেইটোৱে মানে বহুত বহুত বুলি ক'ব লাগে মানে তো সেইটো কাৰণে ময়ো মিউজিক শুনি বহুত ভাল পাওঁ মিউজিক শুনি ভাল পাওঁ একচুৱেলি মই ট্ৰাই কৰা নাই তথাপিও মানে মোৰ ভাল লাগে মানে ভাল লগা ফিল্ডত মানে কাম কৰি মানে আমনি নালাগে তাকেইতো ভাল লগা ফিল্ডত কেতিয়াও আমনি নালাগে তো আপোনালোকেও যি ভাল লাগে আপোনালোকে মনে যি কয় আৰু আপোনালোকে যি ভাল লাগে সেইটো কৰিব মই বেয়া কামৰ কথা কোৱা নাই ইমান চিন্তা কৰিব ফিউচাৰ তোমাৰ ফিউচাৰ তোমাৰ নিজৰ হাতত থাকে তো তুমি যদি গ্ৰ' হ'ব বিচাৰা মানে তো তুমি সেইটো নিজে কষ্ট কৰিব লাগিব বহুত মুখা
মুখামুখি হ'ব লাগিব কষ্টত তো সেইটো কাৰণে আপোনালোককো কৈছোঁ মোৰ মৰমৰ মোৰ যিমানবোৰ আছে তো সকলোকে কৈছোঁ যে আৰিফে ইমান ধুনীয়া তাৰ সুন্দৰ কণ্ঠ ইমান ধুনীয়া গান গায় তাৰ চখৰ কাৰণে তো সেইটো কাৰণে তো আপোনালোকে যেন তাৰ ভিডিঅ' চাই ভাল পায় মই আৰু নেক্সট পালে মানে মই আৰু তেনেকুৱা নতুন নতুন ভিডিঅ' আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম দেন আৰিফ বহুত ভাল লাগিলে তোমাৰ ওচৰত আহি তোমাৰ গান শুনি তোমাৰ কণ্ঠ তোমাৰ গীটাৰ তুমি ইমান ধুনীয়া গীটাৰ বজোৱা আৰু এটা বস্তু দেখাব বিচাৰিছোঁ তাৰ ওচৰত অকল গীটাৰে নহয় আৰু এটা বস্তু আছে এয়া চাব পাৰে এয়া এখন কি বুলি কয় হেৰি আৰিফ কিবৰ্ড বুলি কয় তোমাৰ এখন ইয়ামাহাৰ তো তুমি বজাব শিকি আছা এখন নে বজাব জানা এখন মই শিকি আছো এতিয়া বৰ্তমান শিকি আছা ন ঠিক আছে একো নাই বাৰু আৰিফে এখন তোমাৰ বজাব শিকি আছো বুলি কৈছে যেতিয়া সি পুৰা পাৰফেক্টলি বজাব শিকিব তো আপোনালোকেও একো নহয় কিন্তু এটা মানে তথাপিও যি কি নহওক অলপ হ'লেওতো জানিলেও মানে বহুতখিনিয়ে বুলি ভাবোঁ মানে কেলে মই একেবাৰে নাজানো যেতিয়াতো মোৰ কাৰণেতো বহুতখিনি নহয় জানো তো সেইটো কাৰণে যেতিয়া তুমি বজাব জানিবা তো তেতিয়া মই তোমাৰ ওচৰত আকৌ নেক্সট টাইম যেতিয়া আহিম আপোনালোকক ধুনীয়াকৈ আৰিফৰ ধুনীয়া গান শুনাম আৰু দেন বহুত ভাল লাগিলে আৰিফ তুমিও ইমান ধুনীয়া তুমি মোক যে আজি মই তোমাৰ ওচৰত আহিলোঁ মানে কি আৰু পিছত বা কি হয় কি নহয় গম নাপাওঁ তথাপি মই চেষ্টা কৰিম আকৌ এবাৰ তোমাৰ ওচৰত আহিম বুলি তোমাৰ ধুনীয়া কণ্ঠ গীত শুনিবলৈ ঠিক আছে অ'কে দেন ঠিক আছে আজিৰ কাৰণে মই ইমানটোতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ দেন অ'কে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা হয় কমেণ্টত কিন্তু জনাবলৈ পাহৰি নাযাব ঠিক আছে বাই 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 অ'কে আৰিফ